মই এতিয়া গৈ আছোঁ বজাৰৰ ফালে। তো ঠাণ্ডা পৰিছে আৰু মোৰ লগত আছে হপ ভাই। আৰু এতিয়া বজাৰ আহি পালোঁ ৰ'ব। আৰু এতিয়া কাপোৰ চাপোৰ কিনা হৈ গ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু আমাৰ ইয়াতে ওচৰৰে ফিল্ডত ৰাসলীলা পাতিছে শ্ৰীকৃষ্ণৰ। আৰু ৰাতি হ'ব ইয়াত নাটক। তো এতিয়া আৰম্ভ হোৱা নাই। নাটকখন যিহেতু এতিয়া আৰম্ভ হোৱা নাই তো অলপমান দেৰি হ'ব। তো যেতিয়া আৰম্ভ হয় মই আপোনালোকক দেখাই আছোঁ, তই চাই থাকিব। নাটকখন চাব যাব লাগিল হ'লি। যাবা লাগব। নাটকখনটো আৰম্ভ হ'বই, কিন্তু এটা কথা তই কিন্তু কৃষ্ণটো হ'লে মিলা হয়। কাৰণ তই চলিটো ধুনীয়া। কৃষ্ণটো হ'লে তই ৰাধাটো হ'ব লাগব। ৰাধাটো মই কেনেকে হ'ম, মইতো আপি নহয় না। আপি আপি হয়। এটা চাহ ভাল। আপি চাই দিবি। দে। আৰু এতিয়া নাটক আৰম্ভ হৈ গ'ল।